কেতিয়াবা মনটো ইমান বেয়া লাগে, কাকো একো ক'বও মন নাযায়, একো কৰিবও মন নাযায়, তেতিয়াই উলিয়াই লওঁ নিজৰ ভাল লগা কামবোৰ, যিয়ে মোৰ মুড চেঞ্জ কৰি দিয়ে। হেল্ল' এভৰিৱান, মই জিতুমণি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো এটা বন্ধৰ দিনৰ ভিডিঅ' আছিলে। সেইদিনাখন এয়া মই দহি গুঠিবলৈ আৰম্ভ কৰি দিছিলোঁ। আচলতে দহি গুঠা কাম সদায় অকণমান কৰি গৈ থাকোঁ, নহ'লে নহয়গৈ, এদিনতে বহুত বেছি কৰিব নোৱাৰোঁ। আৰু এয়া মোৰ ঘৰৰ অৱস্থা দেখিছেনে, ইফালে কাপোৰ সেইফালে কাপোৰ। মই আচলতে যেনেকৈ থাকোঁ তেনেকেই ভিডিঅ'বিলাক আপলোড কৰোঁ। একো মানে ভিডিঅ' কৰিবৰ কাৰণে যে বহুত ধুনীয়াকৈ ঘৰ চৰ সজাম তেনেকুৱা একো নাই, কাৰণ পোৱালি থকা ঘৰ যিমান ভালকৈ সজাব খুজিলেও সজাব নোৱাৰি। মই আমলখি খাই আছিলোঁ দেই, মোৰ মুখখন দেখিছেনে, আমলখি খাই মই এনেকৈ দহি গুঠি আছোঁ, আৰু পোহৰে মোৰ ওচৰতে খেলি আছিলে। এনেকৈ মই যিদিনাখন ঘৰত থাকোঁ সেইদিনাখন যে পোহৰে মোৰ ওচৰতে গাড়ীখন লৈ খেলি থাকিব, কিবা কৰি থাকিব, এনেকেই থাকে। সি মোৰ পৰা মানে আঁতৰি নাযায়। স্কুলৰ পৰা অহাৰ পিছতো সি একদম এৰি নিদিয়ে। মই দুপৰীয়া ভাতখিনি খাবই দৌৰি মানে সি মোৰ কোচত উঠিবই, আৰু তেনেকুৱা হয়। ইয়াৰ পিছত এয়া মোৰ দহি গুঠা কাম শেষ হৈ গ'ল। এখন চাদৰ দহি গুঠিবৰ কাৰণে আচলতে 2 ঘণ্টামান বা 3 ঘণ্টাত হৈয়ে যায় কণ্টিনিউ লাগিলে, কিন্তু এয়া মোৰ 3 দিন লাগিলে চাগে। এদিন এটা ছাইড গোটেই গুঠিলোঁ, আৰু বাকী এইখিনি যিটো ছাইড আছিলে সেইটো 2 দিন লাগিছে। ইয়াৰ পিছত মই আহিলোঁ এয়া বেলকনিৰ ফালে। মোৰ বেলকনিখনতো একেদিন ভালকৈ তেনেকৈ চকু দিব পৰা নাই, মানে ইয়াৰে ফুল চুলবিলাক অকণমান শুকান পাত চাতবিলাক কাটিব লগা হৈছে, আৰু কিছুমান নতুনকৈ অকণমান মাটি চাটি দিব লগা হৈছে, কিন্তু এই সকলোবিলাক পৰি আছে, মোক কৰিবই পৰা নাই। আজি কৰিম কালি কৰিম বুলি তেনেকেই থাকি গৈ আছে। আৰু এইফালে কি হৈছে জানো, একেদিন মন চন একেবাৰে ভাল নলগা হৈছে, একো কৰিবই মন নোযোৱা নিচিনা হৈ গৈছে মোৰ। মানে শৰীৰটোও সিমান ভাল নহয়, ভাগৰুৱা অনুভৱ হৈ থকা হৈছে, আৰু এইফালে মনটো একেবাৰে ভাল নহয়। সেয়ে ভাবিলোঁ মন ভাল লগাবৰ কাৰণে এনেকুৱা ধৰণৰ কিবা কিবি কামকে অকণমান কৰোঁ। আৰু এইটো আছিলে মোৰ চকলেটৰ বৈয়াম, যে সেই বৈয়ামক কাটি তাত মানি প্লাণ্ট এডাল লগাই থৈছিলোঁ। ভাবিলোঁ এইটোকে কালাৰ কৰি দিওঁ আজি, কাৰণ এইটো বহুত দিনৰ পৰা এনেকেই আছে, আজি কৰিম কালি কৰিম বুলি এইটোও কৰা নহয়েগৈ। তাৰ কাৰণে এয়া মই ফেব্ৰিক কালাৰ লৈছোঁ, ব্ৰাছ এডাল লৈছোঁ, আৰু এয়া মই যে কাপোৰত ফেব্ৰিক কৰিবৰ কাৰণে আনিছিলোঁ সেইবিলাকো লৈছোঁ, আৰু এতিয়া লাগি গৈছোঁ কামত অকণমান। এইবিলাক কাম কৰি থাকিলে আচলতে মনটো ভাল লাগে। যেতিয়া মন বেয়া লাগে এনেকুৱা ধৰণৰ বা যাৰ যি পচন্দৰ কাম, তেনেকুৱা ধৰণৰ পচন্দৰ কামবিলাক অকণমান কৰিবলৈ চেষ্টা কৰিবচোন, তেতিয়া চাব আপোনালোকৰ মন বহুত ভাল হৈ যাব। ময়ো তেনেকুৱাই, যেতিয়াই অকণমান মন চন ডাউন হৈ যায় তেতিয়া অকণমান নিজৰ পচন্দৰ কাম কৰিবলৈ চেষ্টা কৰোঁ, যদি টাইম পাওঁ তেতিয়া। আৰু মই এইফালে এইটো কালাৰ কৰি আছোঁ, আৰু এইফালে পোহৰে মোৰ ওচৰত কিবা কিবি কৰি গাড়ী খেলি আছে, দেখিছেনে। ইয়াতো সি মুঠতে মোৰ ওচৰতে থাকিব, আৰু মই যদি ঘৰত থাকোঁ সি মানে মোৰ ওচৰৰ পৰা একদম নলৰে। এইফালে বস্তু আঁতৰাই, সেইটো বস্তু আঁতৰাই সি বহি ল'ব, কিন্তু মোক উঠাই লৈছে, দেখিছেনে। এতিয়া এইটো মোৰ কালাৰ কৰা হৈ গ'ল। এইটো এতিয়া শুকাব দিম অকণমান সময়, শুকোৱাৰ পিছত আকৌ ডিজাইন কৰিম। সেইখিনি শুকাবলৈ দিয়াতে মই এইফালে পোহৰক ভিডিঅ' কৰি থৈ দিলোঁ। সি দেখিছেনে এই ফুলৰ হেৰিকেইটা লৈ, পটকেইটা লৈ গাড়ী চলাত লাগি গৈছে। ইয়াৰ পিছতে নেক্সট দিনা কিন্তু সেই যিটো আপোনালোকে পাৰ্পল কালাৰৰ দেখিছে সেই পটটো সি ভাঙিলে দেই। এতিয়া মানে নাই, সেইটো ভাঙি দিলে, কিবা চুই থাকোঁতে পৰি গ'ল। এনেই সি দলিয়াই নাভাঙে, কিন্তু কিবা কাৰণত পৰি গ'ল। ইয়াৰ পিছত মই এটা আজি প্ৰথম নতুন কাম কৰিব ওলাইছোঁ, সেইটো হৈছে ব্লাউজ কাটিং। ভণ্টিয়ে মোক বহুত দিন আগতে পূৰা ফৰ্মাটো কাটি দিছিলে এনেকুৱা ব্লাউজৰ, কিন্তু মই মানে আজি কৰিম কালি কৰিম বুলি এইটোও থাকিয়ে গৈছে। এইটো মাৰ্চ মাহতে তাই কাটি দিছিলে, কিন্তু এতিয়াও তেনেকেই আছে। ভাবিলোঁ এতিয়া মই অকণমান ট্ৰাই কৰি চাওঁ বুলি, কিন্তু সেইদিনাখন কাটিহে থলোঁ, কিন্তু মই অকণো চিলোৱা নাই। যেতিয়া চিলাওঁ নিশ্চয় আপোনালোকক দেখুৱাম। এনেকৈ মই কাটি গৈছোঁ, অকণমান ভয়ো লাগিছে, কাৰণ প্ৰথম এইটো কাটিছোঁ মই। ইয়াৰ আগতে কেতিয়াও মই ব্লাউজ কাটা নাই, কিন্তু এইবাৰ কাটিছোঁ, আৰু কাটি পেলাই মানে থৈ দিছোঁ। যেতিয়া চিলাম নিশ্চয় আপোনালোকক দেখুৱাম। মই ভাবি আছোঁ যে ভণ্টিয়ে যিটো লাইলিনত কাটি দিছে সেইটো কাগজত কাটি ল'ম নেকি, অকণমান ডাঠ কাগজত কাটি ল'লে চাগে বেছি ভাল হ'ব। লাইলিনত অকণমান এয়া তেৰা বেকা হৈ গৈছে, কিন্তু যেতিয়া কাটিম
কাটিম আৰু দেখুৱাম নিশ্চয়। এয়া মোৰো দেখিছেনে গোটেইখিনি কাটা হৈ গ'ল, মই কাটি চাটি থৈ দিলোঁ। তাই যেনেকৈ কাটি দিছিলে সেনেকৈয়ে মই মোৰ যিটো কাপোৰ আছিলে সেই কাপোৰ টুকুৰাটো কাটি লৈছোঁ আৰু বাকীকেইটাও মই একেই চেপতে থৈ দিছোঁ যাতে পাহৰি নাযাওঁ কোনটো কি আছিলে, নহ'লে পিছত আকৌ পাহৰি যাম। গোটেইখিনি বস্তু মই কাটি পেলাই থৈ দিলোঁ। এই আপোনালোকক দেখুৱাই গৈছোঁ। এইটো স্মৃতি হিচাপে থাকি যাবৰ কাৰণে থৈছোঁ, কাৰণ এইটো হৈছে মোৰ প্ৰথম ব্লাউজ কাটিং। আৰু এইফালে আমাৰ পোহৰ শুই গৈছে দেখিছেনে, গা চা ধুই সি ধুনীয়াকৈ শুই গৈছে। গা পা ধোৱাৰ পিছত সি টোপনি মাৰি লয় আগবেলা। ইয়াৰ পিছত পোহৰত শুই থকাৰ পিছত এয়া মই আকৌ এই যিটো ডিজাইন কৰিম বুলি কৈছিলোঁ যে সেইটো কৰিব ওলালোঁ। আৰু ওলাতে এয়া ৰং লৈছোঁ। প্ৰথমতে কি হ'ল, মই ৰঙা ৰংটো লৈছিলোঁ, কিন্তু ৰঙা ৰংটো নলগাই পিছত মই পিংক কালাৰৰ ৰংটোহে লগাইছোঁ। আৰু এইফালে এয়া হালধীয়া দি দিছোঁ। একেবাৰে চিম্পুল ডিজাইন কৰিছোঁ। আচলতে মই কৈছোঁ নহয়, মোৰ মন একদম ভাল নহয়। মন ভাল নোহোৱাৰ কাৰণে এনেই টাইমটো যাতে যায় সেনেকৈ মই এটা চিম্পুল ডিজাইন কৰিছোঁ। ইয়াতে ধুনীয়া বেলেগ ডিজাইন কৰিব পাৰিলোঁ হয়, কিন্তু অকণমান সময়তে হয় যাতে, আৰু মনটোও যাতে অকণমান ভাল লাগে, সেইকাৰণে মই চিম্পুল ডিজাইন এটাকে কৰিছোঁ যাতে কম সময়ত হৈ যায়। এয়া সেইকাৰণে এনেকুৱা টোপ টোপ দি দিছোঁ। এইটো ডিজাইনো বেয়া লগা নাই কিন্তু দেই। যদি বহুত বেছি সময় থাকে আৰু মন চন বহুত ভালে থাকে তেতিয়া ভাল ভাল ডিজাইন কৰিব পাৰি, কিন্তু কম সময়ত কৰিব পৰা এনেকুৱা ধৰণৰ ডিজাইনবিলাকেও আচলতে বহুত ভাল লাগে। আৰু কেইটামান আছে, সেইকেইটাও মই পিছত কেতিয়াবা সময় পালে কৰিম। এয়া ফাইনেলি হৈ গ'ল মোৰ এইটো ডিজাইন কৰা। কেনেকুৱা লাগিছে জনাবচোন। প্ৰথমতে দেখিবলৈ সিমান এটা ভাল লগা নাছিলে, কাৰণ সেইটো চকলেটৰ বয়াম এটাহে আছিলে, তাকো পুৰণা হৈছিলে। কাটি আধাত মই এনেকৈ মানি প্লাণ্ট লগাই দিছোঁ, আৰু আধাত মই আৰু বেলেগ কিবা এটা লগাই থৈ দিছোঁ। গতিকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টি সামৰিম। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।